নমস্কাৰ। আজি পূৰ্ব অসম কনিষ্ঠ কৃষি বিষয়া সংস্থাৰ ৪৭তম বাৰ্ষিক অধিৱেশনৰ সভাপতি বুদ্ধ কুমাৰ নাথ ডাঙৰীয়া, উপসভাপতি বিবেক শইকীয়া, চিৰাজুল হক, বিলু গগৈ, ধ্ৰুৱজ্যোতি ফুকন, সাধাৰণ সম্পাদক গোপাল হাজৰিকা ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক দীপ কুমাৰ দত্ত, অৰবিন্দ গয়াৰী ডাঙৰীয়া প্ৰমুখ কৰি কনিষ্ঠ বিষয়া সন্থাৰ বিভিন্ন কাৰ্যকাৰী বিষয়াসকল, মোৰ যদিও আপোনাৰ সদস্য বহুতে মোক জানে, মই এসময়ত কৃষি সম্প্ৰসাৰণ বিষয়াৰ পৰা কৃষি উন্নয়ন বিষয়া, মহকুমা কৃষি বিষয়া, সহকাৰী কৃষি সঞ্চালক, জিলা কৃষি বিষয়া আৰু বৰ্তমান যুটীয়া সঞ্চালক আৰু ভাৰপ্ৰাপ্ত সঞ্চালক কৃষি উদ্যান শস্য বিভাগত সেৱা আগবঢ়াই আছোঁ। অসমৰ বিভিন্ন জেগাৰ পৰা অহা যিসকল আপোনালোকৰ সদস্য আছে, মই সদায় এইটো কথা ভাবোঁ যে আমাৰ গোটেই বিভাগটোৰ গুৰি ধৰোঁতাসকল আজি ইয়াত সমবেত হৈছে, যাৰ অবিহনে বিভাগটো চলাই নিয়াত যথেষ্ট অসুবিধা। সেই কথাটো মই মৰ্মে উপলব্ধি কৰোঁ, যিহেতু আজি কৃষি সম্প্ৰসাৰণ বিষয়া, কৃষি উন্নয়ন বিষয়া পৰ্যায়ৰ পৰা আহি মই গুৱাহাটীত আহি নিজৰ বিভাগটোত সেৱা আগবঢ়াবলৈ চেষ্টা চলাই আছোঁ। আৰু মই ভাবোঁ তাত কৃষকসকলক এম্পাৱাৰ কৰিবৰ কাৰণে বৰ্তমান আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, ট্ৰান্সপৰ্ট আৰু ৰোড আৰু ট্ৰান্সপৰ্টৰ ইউনিয়ন মিনিষ্টাৰ নীতিন গাডকাৰী ডাঙৰীয়া যথেষ্ট প্ৰচেষ্টা চলাইছে। এতিয়া আমি ষ্টলবিলাকত দেখিছোঁ যে বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে কৃষকসকলে। তাত FPC, FPO বিলাকৰ ৰোলটো বহুত বেছি। মোক মাতি সুধিছে, আপুনি আহিছে অসমৰ পৰা, আপোনাৰ কিবা গছৰ পুলি লাগিব নেকি, চন্দন কাঠৰ গছৰ পুলি লাগিব নেকি, আতলছৰ পুলি বা বিভিন্ন ফল মূলৰ পুলি আপুনি আমাৰ পৰা কিনিব নেকি? বিভিন্ন প্ৰচেছিং কৰা খাদ্য সামগ্ৰীবিলাক তেওঁলোকে কৰিছে, কিন্তু সেইখিনি কোনো কোম্পানী নহয়। কোম্পানী গোটেইখিনি কৃষকৰ সৰু সৰু কোম্পানীৰ পৰা আৰম্ভ কৰি সুন্দৰ পেকেজিং কৰিছে আৰু আগবাঢ়িছে। আচৰিত কথা, আপোনালোকে আমি সৰুতে এটা অৰেঞ্জ পাছ খাইছিলোঁ, NOGA, নগা, মনত আছে নেকি আপোনালোকৰ? নগাৰ ফুল ফৰ্মটো হ'ল নাগপুৰ অৰেঞ্জ গ্ৰ'ৱাৰ্ছ এছ'চিয়েশ্যন। তেওঁলোকৰ সেই বিভিন্ন ফুড প্ৰচেছিঙৰ বস্তুবিলাক তেওঁলোকে তৈয়াৰ কৰে, কিন্তু যিহেতু এটা চৰকাৰী প্ৰচেছিং ইউনিট, মই যেতিয়া ক'লোঁ যে মই এইটো চাবলৈ যাম, তেতিয়া তেওঁলোকে খুব থতমত খাইছিলে, কাৰণ ইউনিটৰ অৱস্থা খুব বেয়া। এতিয়া তাৰ পৰা মই এটা কথা শিকিলোঁ, য'ত এনেকুৱা এখন ৰাজ্য য'ত যথেষ্ট পৰিমাণে কমলা টেঙাৰ কাৰণে বিখ্যাত, নাগপুৰ অৰেঞ্জ বুলি যিটো কয়, আৰু আমাৰ তিনিচুকীয়া, সোণাপুৰ বা আমাৰ উজনি অসমৰ বহুত জিলা কমলা টেঙা আছে, তাত তেওঁলোকে নাগপুৰ অৰেঞ্জটো কৰিছে। কিন্তু প্ৰচেছিং ইউনিটটোত এটা কথাই মই গম পালোঁ যে চৰকাৰীভাৱে যিবিলাক পাব্লিক ছেক্টৰত কিছুমান কাম হৈছে, সেইবিলাক ছাষ্টেইন কৰিব নোৱাৰে। গতিকে উদ্যান শস্যৰ সঞ্চালকৰ কাৰ্যভাৰ লৈ মই FPC-খিনি বা ব্যক্তিগত খণ্ডত যিবিলাক সৰু প্ৰচেছিং ইউনিট, তাত গুৰুত্ব দিবৰ কাৰণে এটা চিন্তা চৰ্চা চলাইছিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা 6 গাঁৱত সৰু প্ৰচেছিং ইউনিট মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা আজি কেইদিনমান আগতে আমি উন্মোচন কৰিলোঁ। এতিয়া ইয়াত মই আপোনালোকৰ সংস্থাৰ যিখিনি অভাৱ অভিযোগ আছে সেই বিষয়ে মই আলোচনা নকৰোঁ, কাৰণ মই জানো আৰু সেইটো আপোনালোকেও জানে। গতিকে মই খালি এটা কথা কৈছোঁ যে আমাৰ ৰোলটো কি হ'বগৈ। আমাক হয়তো এনেকুৱা ক'ব, আমি যেতিয়া বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত যেতিয়া আমি খুব আন্তৰিকতাৰে কৈছোঁ
যেতিয়া আমি মিটিং কৰোঁ তেতিয়াকৈ আপোনালোকে কি কৰি আছে, আপোনালোকৰ বিভাগৰ একো কাম নাই কৰা, বস্তু আনিছে, বস্তু বিলাইছে আৰু আপোনালোকে তাত মনিটৰিং কৰিব যোৱা নাই। এতিয়া আমাৰ বিভাগটোৰ যিটো আৱশ্যকতা, এজন AEৰ বা ADO বা SDO জিলা কৃষি বিষয়াই তেতিয়াহে আদৰ পাব চৰকাৰৰ পৰা যেতিয়া আমি জিলাখনত এটা চকুত লগা কিবা এটা কাম অলপ হ'লেও মই কৰি দেখুৱাব পাৰিম। লাহে লাহে আমি হয়তো এনেকুৱা এটা পৰ্যায়লৈ যাম যে কোনো প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি হয়তো আমাৰ বিভাগটো চলিবলগীয়া হ'ব পাৰে। গতিকে আমি জিলাখনত যিখিনি আমাৰ ৰিচোৰ্চ আছে সেই ৰিচোৰ্চখিনি ভালকৈ ব্যৱহাৰ কৰি অতি কমেও 2টা বা 3টা চকুত লগা যদি কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে হয়তো আমাৰ ভৱিষ্যতে আমাক কৃষি বিভাগটোক হয়তো বৰ এটা ইম্পৰ্টেঞ্চ নিদিব, যদিও অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণ কৃষিৰ লগত জড়িত। এতিয়া মই যিকেইখন জিলাত চাকৰি কৰি আহিছিলোঁ, মই প্ৰায় উজনি অসমৰ জিলাতে চাকৰি কৰিছিলোঁ। জিলাখনৰ প্ৰত্যেকখন জিলাতে এটা কথা মোৰ উপলব্ধি হয় যে এজন AE প্ৰায় 6টা 7টা 8টালৈকে এলেকা চলাবলগীয়া হৈছে। এতিয়া আমাৰ AE এতিয়ালৈকে দিয়াও নাই যে কি ধৰণে আমি এই কম সংখ্যক আমাৰ যিটো মেন পাৱাৰ সেইখিনি আমি কাম কৰিব পাৰিম। তাৰ বাবে আমি এটা ৰোডমেপ বনাব লাগে জিলা কৃষি বিষয়া আৰু আপোনালোকৰ উপায়ুক্তসকলৰ লগত বহি। মই ৰিচেণ্টলি মাজুলী ভ্ৰমণ কৰিছিলোঁ, মাজুলীৰ উপায়ুক্তৰ লগত মই অলপ কথা পাতিলোঁ। তাত আমাৰ মাজুলী বুলি এটা প্ৰডাক্ট আৰম্ভ হৈছে, মাজুলী যদি কোনোবা আহিছে গম পাব। তাত যিখিনি ৰিচোৰ্চ আছে, মিঠাতেলেই হওক বা এইখিনি গোটেই লৈ পেলাই তেওঁলোকে আমাৰ মাজুলী বুলি এটা প্ৰডাক্ট আৰম্ভ হৈছে, সেইটো এক্সপ'জাৰ কৰি দিছে উপায়ুক্ত আৰু আমাৰ কৃষি বিভাগৰ লগত লগ লাগি। সেইটো এটা হয়তো মাজুলী যে কাম কৰিছে সেইটো এটা চৰকাৰৰ চকুত পৰিব, মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো দেখা পাব। তেনেদৰে যোৰহাটত মই যেতিয়া চাকৰি কৰিছিলোঁ তাত দেখিছিলোঁ যে কেইটামান জেগাত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিকেইটামান বস্তুৰ ওপৰত গুৰুত্ব দিছে, এটা দিছে যে থলুৱাভাৱে উৎপাদিত আমাৰ যিখিনি ফল মূল আছে তাৰে ভিতৰত নেমু টেঙা আৰু ভোট জলকীয়াৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীয়ে খুব গুৰুত্ব আৰোপ কৰিছে, জহা চাউলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তাৰে যদি আমি কেইটামান পকেট খুব সুন্দৰকৈ বনাই ল'ব পাৰোঁ তেতিয়া আমি আমাৰ অভাৱ বুজা ছাৰ আমি ইমানখিনি কাম কৰিছোঁ, আমাৰ কিন্তু মেন পাৱাৰ কম। কিন্তু আমি যিমানবোৰ আপোনালোকৰ ডেমনষ্ট্ৰেশ্যন গৈছে সেই ডেমনষ্ট্ৰেশ্যনবিলাকৰ অতি কমেও এতিয়া আপোনালোকৰ মিলেট মিছন যাব, আমাৰ ফ্লৰিকালচাৰ মিছন যাব, মিছনবিলাক কামবিলাক ভাল হৈছে, কিন্তু আমাৰ মানুহ নাই কৰিবৰ কাৰণে। আৰু সেই ক্ষেত্ৰত এজন AE বা এজন ADO যদি 3টা 4টা তেনেকুৱা আমাৰ পকেট খুব ভালকৈ বনাই থয় যাক ৰেপ্লিকেশ্যন দেখুৱাব পৰা যাব পিছত, তাৰ বাহিৰে কিন্তু আমাৰ এতিয়া গতি নাই। মই আমাৰ সঞ্চালকালয়তো মানুহ কম, আৰু আপোনালোকে জানে আমাৰ এই সঞ্চালকালয়টো চব এটেষ্টেড অফিচাৰ দি চলি আছে। মই এটেষ্টেড, মই দৰমহা পাওঁ কৃষি সঞ্চালকালয়ৰ পৰা। গতিকে গোটেই বস্তুটো যদি আমি কিবা এটা কৰি দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে চৰকাৰে আমাক সদায় কাম নকৰা বিভাগ বুলিয়ে ভাবিব। এইটো মই উপলব্ধি কৰিছোঁ, যদিও মোৰ এবছৰ আছে চাকৰি। সেইকাৰণে পৰ্যায়ক্ৰমে আমি জিলাখনত অলপ যিখিনি জেগাত চকু পৰাকৈ অলপ কাম কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব, তেতিয়া আমি হয়তো তাৰ পৰা আমি নোৱাৰিম। তাত গম পালোঁ মানে লোকেল যিখিনি প্ৰডাক্ট আছে, যিখিনি প্ৰডাক্ট বাহিৰত নাপায়, সেই প্ৰডাক্টখিনি লৈ সগৰ্বে আমি সেই দেশীয় আৰু বিদেশৰ বজাৰত সোমাব এটা সুবিধা আছে। এই ক্ষেত্ৰত যদি আমাৰ হাতত থকা থলুৱা বস্তুখিনি আমি আইডেণ্টিফাই কৰি পেলাই সেইখিনি ভালকৈ উৎপাদন কৰিব পাৰোঁ, তেতিয়া মই ভাবোঁ বজাৰ পোৱাত কোনো অসুবিধা নহ'ব। এতিয়া মোৰ ডিষ্ট্ৰিক্টখনত মই এটা বস্তু চাইছোঁ যে জিলাখনৰ প্ৰত্যেকখন জিলাত যিখিনি উৎপাদিত উদ্যান শস্যৰ সামগ্ৰী আছে, সেই উদ্যান শস্যৰ সামগ্ৰীখিনি প্ৰচেছিঙৰ কাৰণে আপোনালোকৰ ট্ৰেইনিংটো বহুত জৰুৰী। উৎপাদনৰ কাৰণে ট্ৰেইনিংটো আমাৰ কৃষি বিশ্ববিদ্যালয়েও দিব পাৰে, কিন্তু হাই লেভেল প্ৰচেছিংটো পেকেজিং ইউনিট ভালকৈ সংশোধন কৰাৰ কাৰণে আমাৰ ইয়াত ভাল ট্ৰেইনিং দিব পৰা নাযায়। গতিকে মই ভাবোঁ আপোনালোকে লিড লওক, অকল AE বা ADOজন নাযাব, লগত 2জন
এগ্ৰিপ্ৰেনিয়ৰ লগত লৈ লওঁ মই উদাহৰণ হিচাপে কৈছোঁ যে ধেমাজি এখন গাঁৱলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফোন কৰিছিলে যে আপোনালোকৰ তাত ভোট জলকীয়াটো কেনেকুৱা হয় আপোনালোকে আচৰিত খাব নীলক নামৰ যিখন গাঁও সেই গাঁওখনত মুখ্যমন্ত্ৰী মহোদয়ে ফোনটো পোৱাৰ পিছত তাৰ মানুহখিনি ইমান ভালকৈ আগবাঢ়ি আহে তেতিয়া আমি তাত সৰু প্ৰচেছিং ইউনিট এটা কৰিবলৈ গৈছোঁ এতিয়া তেনেকৈ আপোনালোকৰ ঠাইত যিবিলাক এনেকুৱা বস্তু আছে যিবিলাক বস্তু ভাৰতত অইন জেগাত নাই সেই বস্তুবিলাকৰ যদি প্ৰচেছ কৰাৰ কাৰণে আপোনালোকে বাহিৰত কিবা শিকিবলৈ যাব বিচাৰে সেইটো এটা প্ৰায়ৰিটি আছে দ্বিতীয় আছে যে আমি এতিয়া যেতিয়া আমাৰ যিটো বতৰৰ পৰিৱৰ্তন হৈছে আপোনালোকে জানে এতিয়ালৈকে আমি আজি নৱেম্বৰ মাহ পাবলৈ হ'ল ইয়াত গৰম একেবাৰে পৰা নাই বাকী ঠাণ্ডা একেবাৰে পৰা নাই গতিকে গোটেই ক্লাইমেটটো চেঞ্জ হোৱাৰ ওপৰত আমি এটা গুৰুত্ব আৰোপ কৰিছোঁ যে প্ৰটেক্টেড কাল্টিভেশ্যনৰ ওপৰত প্ৰটেক্টেড কাল্টিভেশ্যনৰ ওপৰত স্পেচিয়েলাইজ ট্ৰেইনিঙৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে য'ত ঘূৰি গৈ পেলাই আপোনালোকে ল' কষ্ট প্ৰটেক্টেড কাল্টিভেশ্যন ষ্ট্ৰাকচাৰবিলাক বনাবৰ কাৰণে আপোনালোকে এতিয়া বেঙেনা খেতি কেনেকৈ কৰিব লাগে বিলাহী খেতি কৰিবলৈ শিকিবলৈ বাহিৰলৈ যাবলৈ দৰকাৰ নাই আপোনালোকে এইটো চিন্তা কৰক যে বাহিৰত কোনবিলাক বস্তুত মানুহ বহুত আগবাঢ়ি গৈছে আৰু আমি কোনখিনি পিছ পৰি আছোঁ সেই বস্তুটোৰ ওপৰত আপোনালোকে যদি প্ৰশিক্ষণ লৈ আহিব পাৰে আৰু লগে লগে আহি পেলাই যদি কাম কৰিবলৈ আৰম্ভ কৰে আমাৰ স্কিমেটিক প্ৰভিজনবিলাক আছে মই এটা কথা চিন্তা কৰি আছোঁ যে মাইক্ৰ' ইৰিগেশ্যনৰ ওপৰত এটা টীম মই মহাৰাষ্ট্ৰলৈ পঠিয়াম আপোনালোকৰ পৰা য'ত এটা ডাঙৰ সংস্থা আছে জেন ইৰিগেশ্যন তেওঁলোকে কমপ্লিট মাইক্ৰ' ইৰিগেশ্যনৰ ছিষ্টেমটো চব আমাৰ বাহিৰৰ মানুহে কৰি আছে ব্যৱসায় আপোনালোকে নাজানে এইবিলাক ফিটিং কৰি থৈ গুচি যায় যোৱাৰ পিছত আপোনালোকৰ কৃষকে সেই বস্তুটো আকৌ কেনেকৈ ৰিউজ কৰিবলৈ নাজানে তাত যথেষ্ট পইচা আমি কোটি টকা তাত খৰচ কৰিছোঁ প্ৰত্যেকখন জিলাৰ পৰা আপোনালোকে দুজনকৈ এজন বিষয়া এজন এৰিয়া আৰু দুজন কৃষক আমাক দিয়ক আমি জলগাঁৱলৈ পঠিয়াম এইটো ট্ৰেইনিং অতি কমেও 15 দিনত হ'ব কাৰণ ইমান এদিন বা দুদিনত আপোনালোকে মাইক্ৰ' ইৰিগেশ্যনটো শিকিব নোৱাৰে প্ৰেক্টিকেলি শিকিব লাগিব কোনকেইটা ক্ৰপত মাইক্ৰ' ইৰিগেশ্যন লাগে ক'ত প্ৰটেক্টেড কাল্টিভেশ্যন লাগে এইকেইটা যদি আমি শিকি আহি পেলাই অসমলৈ ঘূৰি অহাৰ পিছত দেখিব আমি বতৰৰ লগত যুদ্ধ কৰিব পৰা এটা অস্ত্ৰ লৈ আহিব পাৰিম গতিকে সেইধৰণে আপোনালোকে মোক দিয়ক আমি পৰ্যায়ক্ৰমে আপোনালোকক প্ৰশিক্ষণলৈ পঠিয়াবলৈ আগতীয়াকৈ জনাব লাগিব নহ'লে কি হয় আজিকালি টিকেট পোৱা বৰ অসুবিধা আপোনালোকৰ কেইবাজনো যেতিয়া যাব আমি এডভান্স টিকেট কৰিব লাগিব ট্ৰেইনিং যিবিলাক প্লেনিং এটা কৰিছোঁ আমাৰ সঞ্চালকালয়টো খুব সৰু সঞ্চালকালয় কিন্তু খুব দৰকাৰী তো মই আপোনালোকৰ ভিতৰতে অনুৰোধ জনাইছোঁ যে কোনকেইটা ছাবজেক্টত আপোনালোকে মই যদি ফ্লৰিকালচাৰ ভাল পোৱা এজন এৰিয়ে বা ইনস্পেক্টৰক যদি মই তেওঁক বেলেগ এটা ছাবজেক্টলৈ পঠিয়াই দিওঁ গতিকে তেওঁ হয়তো ভাল নাপাব গতিকে মই ভাবোঁ যে ইণ্টাৰেষ্টেড মানুহ যিকেইটা ডিচিপ্লিনত তেওঁলোকে ট্ৰেইনিং কৰিব বিচাৰে মই ভাবোঁ জিলাখনৰ অডিঅ'পি আছে অডিঅ'পিটো যদিও আমাৰ নাই কিন্তু আমাৰ ওপৰত এতিয়া আকৌ দি দিছে যদিও এইটো ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে থিৰাং কৰিছিলে গতিকে আপোনালোকে চিন্তা কৰক যে কোনখন জিলাৰ পৰা কেনেকুৱা ধৰণৰ ট্ৰেইনিং আপোনালোকে বিচাৰে মই এটা ট্ৰেইনিং ধৰক ডিচিশ্যন এটা ল'লোঁ মই ক'লোঁ 3জন মানুহ পঠিয়াই দিব ঘূৰি আহি পেলাই তেওঁলোকে কিন্তু একো কৰিব নোৱাৰিব গতিকে আপোনালোকে জিলা পৰ্যায়ত কেনেকুৱা ধৰণৰ ট্ৰেইনিং এতিয়াৰ কাৰণে অতি জৰুৰী সেই বস্তুটো আপোনালোকে ডিচাইড কৰি পেলাই নিসংকোচে মোলৈ আপোনালোকে পঠিয়াই দিয়ক কোনখন জিলাত কেনেকুৱা ধৰণৰ ট্ৰেইনিং বিচাৰে মই একৰ্ডিংলি প্লেন কৰিম মই আপোনাক কথা দিছোঁ